স্বাস্থ্যমন্ত্ৰীয়ে কথাবোৰ পাহৰে মই বুজাই দি আছো ক'ব লাগে কৈ দিয়ে পিছতহে বিপদত পৰে দায়িত্বশীল মন্ত্ৰী এজনৰ কথাত সকলোৱে গুৰুত্ব দিছিল নম্বৰ মুকলি কৰিছিল সকলোৱে নম্বৰ মোবাইলত ছেভ কৰিলে কিন্তু এমাহ নহওঁতেই মন্ত্ৰীয়ে পাহৰিলে তেওঁক যদি সোধা হয় ক'ত ক'লে কেতিয়া ক'লো উত্তপ্ত সদন প্ৰশ্নৰে থকা সৰকা কৰিছে বিৰোধীয়ে স্বাস্থ্যমন্ত্ৰীক বিধানসভাত চৰকাৰী হাস্পতালৰ দুৰ্দশাৰ ছবি দাঙি ধৰিলে কংগ্ৰেছী বিধায়ক আসিফ নাজাৰে আপুনি নিজে চাই লওক ক'ত ক'লে ক'ত ষ্টেটমেণ্ট ক'ত আছে দুদিনমান আগত মুখুৰী ডাঙৰীয়াই কৈছে লাহৰিঘাটৰ বিধায়কৰ প্ৰশ্নত অস্বস্তিত স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পুতৌ লগা অৱস্থাৰ কথা বহলাই কোৱাৰ প্ৰয়োজন নাই সাধাৰণ জনতাই বহু হাৰাশাস্তি দৰৱ চিৰিঞ্জ বিচাৰি হাবাথুৰি খায় ইয়াৰ মাজতে স্বাস্থ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা দৰিদ্ৰ জনতাৰ কথা চিন্তা কৰি ক'লে কিন্তু পেচেণ্টেজ এণ্ড মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয় এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে চিকিৎসালয়ত যি ঔষধ থাকিব সেয়া লিখিব লাগিব প্ৰেছক্ৰিপশ্যনত যদি পৰ্যাপ্ত ঔষধ নাপায় বা মেডিকেলত নথকা ঔষধ দিয়ে তেতিয়াহ'লে শীঘ্ৰেই অভিযোগ দিয়ক হাস্পতালৰ ওচৰৰ ফাৰ্মাচীৰ পৰা ঔষধ কিনিবলৈ পৰামৰ্শ দিয়ে নেকি চিকিৎসকে অভিযোগ কৰক এই নম্বৰত ৰাজ্যত মুকলি হেল্পলাইন নম্বৰ আপোনাৰ মোবাইলত এই নম্বৰটো ছেভ কৰক বুলি বহু বাতৰি কৰা হ'ল ফাৰ্মাচীৰ পৰা ঔষধ কিনাৰ পৰামৰ্শ দিলেই চিকিৎসকৰ বিৰুদ্ধে দিব পাৰিব অভিযোগ হোৱাটছএপ নম্বৰটি হ'ল 9864541430 এনেকৈয়ে আছিল কথাবোৰ আজি কথাবোৰ ওলোটা বিধানসভাত বিৰোধী বিধায়ক আসিফ নাজাৰৰ প্ৰশ্নত তেওঁ কয় ক'ত ক'লে ভালদৰে শুনক এই মন্তব্য দুটা তেতিয়া কিন্তু পেচেণ্টেজ এণ্ড মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয় এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে আৰু এতিয়া চিকিৎসালয়ত চিকিৎসকে যি মেডিচিন থাকিব তাকে লিখিব লাগিব ক'ত ক'লে আপুনি নিজে চাই লওক ক'ত ক'লে ক'ত ষ্টেটমেণ্ট ক'ত আছে দুদিনমান আগত মুখুৰী ডাঙৰীয়াই কৈছে যে চিকিৎসালয়ত যিবোৰ আপোনাৰ মেডিচিন থাকিব সেইবোৰ দিব লাগিব মুখ্যমন্ত্ৰীৰ নামত বহক মই বুজাই দি আছো আপোনাক বুজাই দি আছো বহক কৈছে বহক মই বুজাই দি আছো বিধানসভাত বিৰোধীয়ে উদঙাই দিলে স্বাস্থ্য খণ্ডৰ প্ৰকৃত স্বৰূপ চিকিৎসক নাই উন্নত চিকিৎসা নাই কফ চিৰাপ নাই পেৰাচিটামল নাপায় এটা চিৰিঞ্জো নাপায় বিল্ডিং বনালেই স্বাস্থ্য খণ্ডৰ উন্নতি হোৱাটো নুবুজায় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া প্ৰশ্ন হয় এজন দায়িত্বশীল মন্ত্ৰীৰ এনে পাহৰণি ৰাজ্যৰ জনতা সেৱাৰ বাবে কিমান গ্ৰহণযোগ্য নে ক'ব লাগে বাবে কৈ দিয়ে শাসকীয় দলৰ এইসকল মন্ত্ৰী বিধায়কে বিৰোধী বিধায়ক আসিফ নাজাৰৰ প্ৰশ্নত মৌনব্ৰত স্বাস্থ্যমন্ত্ৰীৰ নিউজ ডেস্ক ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা